নমস্কাৰ সকলোকে স্বাগতম জনাইছো জানো আহক ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আলোচনা কৰিম অৰুণোদয় আঁচনি বিষয়ে। আপোনালোকে এই মাহৰ অৰুণোদয় আঁচনি কোন তাৰিখে লাভ কৰিব সকলোখিনি গম পাব এই ভিডিঅ'টোৰ দ্বাৰা। যদি ভিডিঅ'টো লাইক কৰা নাই সকলোৱে লাইক এটা কৰি দিব। আপোনালোকৰ কাৰণে ভাল খবৰ, 12 আগষ্ট অৰ্থাৎ আজিৰ দিনটোত আপোনালোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। আৰু এই কথা উল্লেখ কৰিলে অসমৰ মুখ্যমন্ত্ৰী অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা ছাৰে। আৰু এই আপডেটটো দিছিল আজি প্ৰায় ৰাতিপুৱা 10টামান বজাত এই আপডেটটো দিছিল। আৰু আপোনালোকৰ একাউণ্টত 12 বজাৰ পাছত আপোনালোকৰ একাউণ্টত যি অৰুণোদয় আঁচনিৰ ধন, এই অৰুণোদয় আঁচনিৰ ধন আপোনালোকে লাভ কৰিব। আৰু আপডেটটো যদি আপোনালোকে চাব বিচাৰে তেন্তে হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ফেচবুক পেজটোত গৈ আপোনালোকে চাই ল'ব পাৰিব। মই আপোনালোকক এয়া ছাইডত দেখাই দিছোঁ, ছাইডত আপোনালোকে দেখিবলৈ পাইছে। আৰু এই আপডেটটো দিছিল আজি ৰাতিপুৱা 10টামান বজাত। আৰু আপোনালোকৰ একাউণ্টত 12টামান বজাৰ পাছত আপোনালোকৰ একাউণ্টত সোমাই যাব যি অৰুণোদয় আঁচনিৰ ধন, সেই ধন 12টামান বজাৰ পাছত আপোনালোকৰ একাউণ্টত সোমাই যাব। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক এটা কৰি দিব। আৰু যিসকলে এই চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।